হেল্ল' হেল্ল' কি কৰি আছা তুমি? এই নক'ব দিয়া মোৰ মানে হাজবেণ্ডে ঘৰত বহুত মাৰপিট কৰিছে তেওঁ কথাখিনি গম পাইছে আপুনি কিবা এটা কৰক না তোমাক মাৰিছে হাজবেণ্ডে তুমি আৰু ঘৰত থাকিব নোৱাৰা নাই গোটেইখিনি কথা গম পাইছে এখেতে গম পাই পেলাই বহুত মানে আজি মাৰপিট কৰিছে মোক আপুনি লৈয়ে যাওক যেনেকৈ নহওক মই গৈ আছোঁ কিন্তু আজি ঠিক আছে তুমি এক কাম কৰা মই লোকেশ্যনটো দি দিছোঁ তোমাক সেইমতে ট্ৰেইনত আহি যাবা সোনকালে একো চিন্তা কৰিব নালাগে ভয় চাব তোমাৰ যদি হাজবেণ্ডে দেখা পায় অসুবিধা হ'ব তুমি সোনকালে আহি যোৱা ঠিক আছে হ'ব দিয়ক মই গৈ আছোঁ কি হ'ব ঘৰত দুটা তিৰি আছে গোটেই আজি এটা কিবা ব্যৱস্থা কৰিব লাগিব ইহঁতেতো ভাত পানীও নিদিয়ে মোক আজি এটা কিবা এটা মই ইহঁতক কাজিয়া কৰি হ'লেও মই বুদ্ধিটো ওলাই আনিবই লাগিব মই যাই আছোঁ ইহঁতৰ বুদ্ধি এটা খুটুৱাই মই ইহঁতক কামটো কৰিব লাগিব এই দুটাকে বাঙালী এটা আনিলোঁ নলবাৰী এটা আনিলোঁ এতিয়ালৈকে ভাত নাই ৰাতিপুৱাৰ পৰা ভাত বিচাৰি আছোঁ ক'ত গ'ল এই নলবাৰীয়া ক'ত আছা হয় ৰাতিপুৱাৰ পৰা মই কামত যাব লাগে ইফালে ইফালে কিবা বিজনেছৰ মাথা মাৰিব লাগে মোৰ ভাত বনাব ইচ্ছা নাই ভাত বনাব ইচ্ছা নাই মই একদম ইচ্ছা নাই কৈছো না ইচ্ছা নাই একদম মোৰ ইচ্ছাই নাই নবনাং কৈছো মই নবনাং নাই সৰুৰ পৰাই মাৰি বাপৰ ঘৰত ভাত বনোৱা নাছিলি নেকি আনবা দিক ধৰি এই ভাত বনাও এই আঞ্জা বনাও কিবা বনাও আনি দিয়া যায় ডাঙৰটো কি কৰি আছে কি বনাব দিছা তাই আৰামছে ভাতকেইটা মই বনাই দাং তাই খাবা হে মই দাং কি কি এগিলাখান আহি খাইছা না কি কেছটো নগেন খাইছা না কি মই ভাত নবনাং কৈছো না নবনাং হে কি ডাঙৰটো কৰি আছে লাজ সন্মান না মই ডাঙৰ অসন্মান দি কথা কৈছো ডাঙৰ হলে নহব ভাত বনাব লাগিব কেইদিন আছে তো আহা কেইদিন হৈছে তো আহা দেখি না কি হল এটা মোক তো বনাব দি আছে না ভাত চুপ থাক মই যা তোৰ কাৰণে সব গুটি মই থাকতে নকৰো কি আনবা লাগে বেলেগে দেখোন পাঁচটাত লাগে তিৰি বিয়া কৰিছে আমাৰ দুটা হে লৈছো তাতে কাইজা লাগিব লাগে নেকি কসম কৈছো আকাৰ কৰি ফালি দিম বুলি কৈছে পিঠি ফেলবি ফালি দিম ঠিক আছে আজি যদি দুটা তিৰিত মোৰ যদি গুণ্ডুগুল লাগছে যদি মোৰ সংসাৰ খিনি মোৰ আছে ভাত যদি নাই আৰু টানিম ৰং নম্বৰ লাগি আছে কি বুলি ভাবছা চাই থাক আজি মই আনি আছো ৰং নম্বৰ লাগি আছে এতিয়া ট্ৰেইনত আহি যাব ফোন কৰিলি কি বুলি ভাবছা আনি দেখাছো আমি কি কৰি গাছ ফালানি ফাৰিম তো এককে ফাৰিম বুজি পাইছা কল গাছ ফালবি মই মানুহটো কল গাছ বনাইছা আজি চাই লম তোক চাই লম আজি চাই লম মই আৰু যেন আনি আছো ৰং নম্বৰ লাগি আছে আজিৰ পৰা তোৰ ভাত নাখাও তোৰো ভাত নাখাও মই আজি যাও আৰু এটা লৈ আনিম এতিয়া তোক ভাল পাওঁ বুলি আজি কলকাতাৰ পৰা মই ইয়াৰ লাগি আহিছো সালা তোৰ কাৰণে আজি হাৰিৰ পৰা চাদৰ মেখেলাত আহি গিছো আৰু এটা মোটা আনবা লাগে বাপ বাবা আজি চাম দিছাম আনি আজি দেখো আজি চাম হেতি আনবা পাৰ আমিও মোটা ধৰব পাৰো আমি যাম তেতিয়াহে গম পাবি তই আকৌ না তোৰ কাৰণে কাইজাখন লাগছি কেনকে কাইজাখন লাগব বনাব নৰা মোক কিয় কৈ থাকা তোৰ ডাঙৰ হয় মই অলপ সন্মান দি কথা কবি আমি বনাই আছো ইমান দিনে দি কেন আপনা মই 7 বছৰ দি সংসাৰ কৰি আছো 7 বছৰ দি হয় বনাবই লাগব আনছি যেতিয়া পিলখি দিৰি মাৰ পেলখি দিৰি বাজি কি পেলখি দিৰি হেনা লটকাই থৈ দিম লটকাই থৈ দিম ক'ত বা আহি পাইছে হেল্ল' তুমি ক'ত পাইছাহি মই আপুনি যে লোকেশ্যনতে আহি পাইছোঁ লোকেশ্যনৰ জেগাত আহি পাইছা না এই ৰাস্তাত এই যে ডাঙৰ গছডালৰ বাঁহৰ এইখিনি পাইছা নেকি সেই জেগা পাইছোঁ আপুনি ক'ত আছে মই ঘৰৰ পৰা ওলাইছোঁ তুমি তাতে ৰ'বা দেৰি নক'ব কিন্তু ঠিক আছে মই ওলাই আছোঁ আহি আছোঁ হা পিছে আহক ঠিক আছে দেৰি হৈছে মই ঘৰৰ পৰা ৰ'বা ঠিক আছে ৰ'বা মই গাড়ীখন ঘূৰাই লৈছোঁ তুমি বেগটো হাতত লোৱাচোন আমি যদি এতিয়া মানুহটোক সেইদিনাখন ক'লোৱে ভাতৰ কাৰণে হয় না খং উঠি গুচি গ'লে যদি লৈ আহে কি হ'ব আৰু এটা কথা গম পাইছে না এই বাঁহৰ তলত যে কোনটো লৈ যায় হত কৰছা না তুমি ময়ো লক্ষ্য কৰিছো বাঁহৰ তলত এইয়া
পুখুৰী পাৰত যাই যায় যে মোবাইলটো লৈ লৈ হেলো মাৰি থাকে মই ভাবছো আৰু কাৰোবাৰ কামতহে ফোন কৰে যদি সঁচাকে লয় কি হ'ব বইনী থাকে তুই আমাৰ কি হ'ব অৱস্থা আনটো হানা হ'ব বুলি ভাবা নাছিলো আমাৰ পিছত হে ৰ নানবাওটো পাৰে কিয় না আগতে কোৱা এনেকে নানবাওটো পাৰে এনে খং কৰি গেছি আৰু হলি তো বাহাত তলে বিৰিখত তলে ফোন কৰে সেই এটা সন্দেহ হৈ গেল আমাৰো হে ময়ো ইমান বিশ্বাস কৰি লাভ নাই বুজি পাইছা না মই বিশ্বাস কৰোতে তোক লৈ আহিছি আৰু কি ঠিক তিনটাক নানবুজি মই নাই সেইটোৱেটো ভাল কৈ লাভ নাই তাকে বৰ চিন্তা হ'লে আমাৰ কি হ'ব আমাৰ তাকেতো হে ভগৱান যাতে নানে আৰু তাকেতো এই ভগৱানকে এতিয়া সবচোৱে আৰু যাতে নানে আমাকে খং কৰি গুচি গেল ভাতকেইটাৰ কাৰণে হে বইনী চাচোন হে হয় এনেকৈ আমি আলোচনা কৰি থাকোঁতে দেখোন কি হয় কি কৰিম এই দুটা টিভি থাকি মই ভাত নাই কি নাই মই আজি আনিলো ৰং নম্বৰ লাগিছে নাই হে এক দুজন থাকিলে কি হ'ব ভাত পানী নাই সেইকাৰণে নাই বুলি কৈছো নহ'লে আছে বুলি ক'লে যে আপুনি নাহিব কি আপনি মাছাবা কি আনছা দুটা থাকোঁতে দুটা কি আনছা হা আমি দুটা কোন হয় আমি দুটা নাই টিভি হয় টিভি হ'লে কি হ'ব আমি দুটা থাকোঁতে আনছে কি ঐ সাংবাদ কেলা বৰন নহা ঐ জন্ম আছে ঘুৰি যানে